হিলিং কৰাৰ সময়ত কিছুমান যদি আপুনি ষ্টেপছ মনত ৰাখে, যেনেকুৱা হিলিং কৰাৰ আগতে বা যাক আপুনি হিলিং দিব তেওঁকো যদি আপুনি কয় যে হিলিং লোৱাৰ আগতে তেখেতে যদি পানী এগিলাচ খাই লয় বা আপুনি নিজৰ চেল্ফ হিলিং কৰাৰ সময়তো যদি পানী এগিলাচ খাই লয়, তেতিয়াহ'লে হিলিং এনাৰ্জিৰ এফেক্টিভ আপুনি বহুত ভালকৈ দেখিব। আপুনি হিলিং কৰাৰ আগতে যেতিয়া আপুনি হিলিং কৰে, চেষ্টা কৰিব সদায় মৰ্ণিং হিলিং কৰাৰ কাৰণে। মৰ্ণিং হিলিং কৰাৰ আগতে আপুনি হিলিঙত বহাৰ আগতে আপুনি যদি এগিলাচ পানী খাই লয়, তেতিয়া আৰু তাৰপিছত যেতিয়া আপুনি হিলিং কৰিব, কি হয়, পানী যেনেকুৱা আমাৰ বডিত গোটেই বডিত পৰ্চন লিকুইডত যেনেকৈ ফ্ল' হয়, ফ্লুইডছবোৰ যেনেকৈ ফ্ল' হ'ব ধৰে, ঠিক তেনেকৈ পানীয়েও আমাৰ এনাৰ্জিবোৰ ফ্ল' কৰে। এজ এ হিলাৰ চাগে আপুনি গম পায়, পানী চাৰ্জ কৰি আমি খাব পাৰোঁ। যিসকলে হিলিং নাজানে তেওঁলোকেও পানীত কিছুমান পজিটিভ ৱৰ্ডছ লিখি পিনে তেওঁলোকে পানী খাব পাৰে। যেনেকুৱা ধৰক পানী বটল এটা যদি লয়, ছাপ'জ এই পানী বটল এটা আছে, পানী বটলত আপোনালোকে হেল্ডি, ৱেলডি, হেপী তেনেকুৱা কিছুমান শব্দ লিখি পিনে আপোনালোকে পানী বটলটোত পানীখিনি খাব পাৰে। বা এজ এ ৰেকি হিলাৰ আপোনালোকে চিম্বলছ ড্ৰ কৰি পিনে হিল কৰি খাব পাৰে, বা যদি ফাৰ্ষ্ট ডিগ্ৰীত আছে আপোনালোকে প্ৰচেছবোৰ পানী চাৰ্জ কৰা প্ৰচেছবোৰ ফ'ল' কৰি পিনে খাব পাৰে। চ' হিলিং কৰাৰ আগতে আপোনালোকে যদি পানী এগিলাচ খাই লৈ হিলিং কৰে, তেতিয়াহ'লে সেই পানীয়ে আপোনাৰ এনাৰ্জিটো গোটেই বডিত ফ্ল' কৰে। আপুনি যাক হিলিং দিব তেওঁকো যদি এই ছাজেশ্যনটো দিয়ে যে তেখেতে হিলিং লোৱাৰ আগতে যদি পানী এগিলাচ খাই লয়, বা এটিউনমেণ্টৰ সময়ত বা এটিউনমেণ্টৰ আগত যদি কোনোবা পানী এগিলাচ খাই লৈ পিনে নিজৰ এটিউনমেণ্টটো কৰাই লয়, বা গুৰু এজনে যেতিয়া এটিউনমেণ্ট দিয়ে, পানী খুৱাই লৈ পিনে যদি এটিউনমেণ্ট দিয়ে, এনাৰ্জিটো বহুত ভালকৈ বডিত ফ্ল' হ'ব ধৰে। প্লাছ হিলিং হোৱাৰ পিছত, সেয়া চেল্ফ হিলিং হওক বা আদাৰ্ছ হিলিং হওক বা এটিউনমেণ্টৰ পিছতো যদি পানী এগিলাচ খাই লয়, তেতিয়াও কি হয়, পানীয়ে এনাৰ্জিটো গোটেই বডিত ফ্ল' কৰে। সেইটো এটা বহুত ভাল মানে আপোনালোকে ফ'ল' কৰিব পাৰে। ছেকেণ্ডলি, যেতিয়া হিলিং আমি যেতিয়া কেতিয়াবা কাৰোবাৰ হিলিং কৰোঁ বা কিবা উইচ লৈ পিনে যেতিয়া আমি হিলিং কৰোঁ, কেতিয়াবা সেই উইচটো ফুলফিল নহয়, অলপ লেট হৈ যায়, বা কাৰোবাৰ হিলিং কৰি আছে, হিলিঙৰ ৰিজাল্ট দেখা নাই, তেতিয়া কি হয়, বহুত বেছি যদি আমি আউটকামৰ লগত বেছি যদি ইনভল্ভ হৈ যাওঁ, ছাপ'জ আপুনি আপোনাৰ ধৰি লওক জাষ্ট এন এক্সাম্পল, আপোনাৰ পোহনীয়া মেকুৰী আছে, পোহনীয়া কুকুৰ আছে, কিবা বেমাৰ হৈছে, আপুনি বহুত ভাল পায়, বহুত মৰম কৰে, হিলিঙৰ সময়ত যদি আপুনি বহুত ইম'শ্যন ফিল কৰে, বেছি কানেক্টেড, বহুত বেছি ডিপলি ইনভল্ভ হৈ যাতে সোনকালে ভাল হৈ যায়, কেতিয়া ভাল হৈ যায়, সেইবোৰ ওপৰত যদি বেছি ফ'কাছ কৰে, হিলিঙৰ ওপৰত যদি আপুনি বেছি ফ'কাছ নকৰে, তেতিয়া হয়তো কেতিয়াবা আউটকামটো আহোঁতে অকণমান লেট হৈ যায়। এইটো নহয় যে চবৰ লগত এনেকুৱা হয়, কিছুমানৰ লগত এনেকুৱা হয়, যিটো মই দেখিছোঁ, তেওঁলোক বহুত বেছি যেতিয়া ইনভল্ভ হৈ যায়, বহুত বেছি ইম'শ্যনেলি সেই বস্তু কানেক্টেড হৈ যায়, তেতিয়া ৰিজাল্টৰ ওপৰত যেতিয়া ফ'কাছ কৰে, ৰিজাল্টটো অকণমান ডিলে হ'ব ধৰে বা অলপ পিছুৱাই গৈ থাকে। বা নিজৰ উইচ ফুলফিলমেণ্টৰ কাৰণে যেতিয়া হিলিং কৰে, সেই উইচটোৰ ওপৰত যদি বেছি ফ'কাছ কৰে, যে ছাপ'জ কোনোবা নিজৰ জবৰ কাৰণে হিলিং কৰি আছে, ত' বা ফাইনেন্সিয়েল গ্ৰ'থৰ কাৰণে যদি হিলিং কৰি আছে, বহুত যদি তেনেকৈ ভাবি থাকে, কেতিয়াবা জবটো পাওঁ, কেতিয়া মোৰ হিলিং হ'ব, মানে উইচটো ফুলফিল হ'ব, কেতিয়া মই চাকৰিত যাব পাম, সেই বস্তুটোৰ ওপৰত যদি বহুত বেছি ফ'কাছ কৰি থাকে, হিলিঙৰ ওপৰত যদি ফ'কাছ নকৰে, তেতিয়া সেই আউটকামটো পাওঁতে বা ৰিজাল্টটো পাওঁতে অকণমান ডিলে হৈ যায়। চ' যেতিয়া আপোনালোকে হিলিং কৰে, সদায় হিলিঙৰ ওপৰত ফ'কাছ কৰক, বহুত বেছি ইনভল্ভ বা বহুত বেছি ইম'শ্যনেলি এটাচ হৈ নাযাব হিলিঙৰ সময়ত, বা সেই আউটকামটোৰ ওপৰত বহুত বেছি ফ'কাছ নকৰিব। হিল কৰক, বাকী ইউনিভাৰ্চৰ ওপৰত এৰি দিয়ক, ইউনিভাৰ্চে আপোনাৰ উইচটো ফুলফিল কৰি দিব। ল অফ এট্ৰাকশ্যনো এইটো কয় যে যেতিয়া আমি কিবা বস্তু এট্ৰাক্ট কৰোঁ লাইফত, ষ্টেপছবোৰ ফ'ল' কৰাৰ পিছত আমি বহুত বেছিকৈ বা গোটেই দিনটো সেই উইচটোৰ ওপৰত বহুত বেছি ভাবি থাকিব নালাগে, বহুত বেছি তেনেকুৱা আমি সেই বস্তুটো কথাই বাৰে বাৰে যে কেতিয়া হ'ব তেনেকুৱা বস্তু বহুত বেছি ভাবিব নালাগে, বস্তুবোৰ ডিলে কৰি দিয়ে। ত' আই হোপ আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিছু ইনফৰ্মেশ্যন পালে, কিছু শিকিব পালে যে যেতিয়া হিলিং কৰে পানী খাব, আৰু বহুত বেছি আউটকামৰ ওপৰত ফ'কাছ নকৰিব, হিলিঙৰ ওপৰত মেইনলি ফ'কাছ কৰক, ভালকৈ হিলিং কৰি থাকক, তেতিয়া দেখিব বহুত ভাল ৰিজাল্ট আপোনালোকে পাব, বহুত সোনকালে ৰিজাল্ট পাব আপোনালোকে, ভাল হিলাৰ হিচাপেও আপোনালোকে নিজকে গঢ়ি তুলিব পাৰিব। চ' যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, হিলাৰ্ছৰ মাজত শ্বেয়াৰ কৰি দিব। যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তলত ছাবস্ক্ৰাইব অপশ্যনটো আছে, ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকন নটিফিকেশ্যনটো ক্লিক কৰি ল'ব, যাতে ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যাব যে মই ভিডিঅ' এটা আপলোড কৰিছোঁ। আৰু ভিডিঅ'টো শেষলৈ চোৱাত ধন্যবাদ।